মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ তোমালোকক পাঠদান কৰোঁ বুলি আজি আহি উপস্থিত হ'লোঁ। এতিয়া তোমালোকক কি পঢ়াম আজি সেই কথাটো মই কোৱাৰ আগতেই তোমালোকে মোক কেইটামান প্ৰশ্নৰ উত্তৰ দি ল'ব লাগিব। প্ৰথমতে তোমালোকে কোৱা, যেতিয়া পোহৰ এটা স্বচ্ছ মাধ্যমৰ মাজেদি যায় তাৰ গতিপথটো কেনেকুৱা? আৰু পোহৰ যেতিয়া এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমলৈ গতি কৰে তেতিয়াহ'লে তাৰ গতিপথটো কেনেকুৱা? তোমালোকে নিশ্চয় জানা যে একেটা মাধ্যমত যেতিয়া পোহৰে গতি কৰে তেতিয়া পোহৰৰ গতিপথটো হয় সৰল ৰৈখিক। আৰু পোহৰে যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত যেতিয়া প্ৰৱেশ কৰে তেতিয়াহ'লে তাৰ গতিপথটো তোমালোকে যদিও এতিয়া তোমালোকে ক'ব পৰা নাই, অথচ তোমালোকে ইয়াৰ এটা বাস্তৱ অভিজ্ঞতা তোমালোকৰ আছে। তোমালোকে দৈনন্দিন জীৱনত পাই থকা, তোমালোকে বাল্টি এটা যেতিয়া তলিখন চোৱা, বাল্টিৰ তলিখন ওপৰলৈ উঠি অহা তোমালোকে দেখিছা। বাল্টি এটা যেতিয়া তুমি মুদ্ৰা এটা থৈ দিয়া বা কিবা বস্তু এটা থৈ দিয়া, তাৰ তলিখন ওপৰলৈ উঠি অহা দেখিছা আৰু তাৰ তলিখনৰ লগতে সেই বস্তুটো তুমি ওপৰলৈ উঠি অহা দেখিছা। এতিয়া এনেধৰণৰ বাস্তৱ জীৱনত আমি পাই থকা, সদায় আমি পাই থকা কেইটামান পৰিঘটনা আমি অলপ কৰি চাওঁ। চোৱা তোমালোকে, এডাল মাৰি দেখিছা, এইটো কাছৰ পাত্ৰ। এডাল মাৰি পোন এডাল মাৰি, মানে তোমালোকে দেখিছা এডাল পোন মাৰি। এতিয়া মই এই কাছৰ পাত্ৰটোত মই ইয়াতে পানী ঢালিছো। চোৱা, ইয়াতে মই পানী ঢালিছো। এডাল পোন মাৰি তোমালোকে দেখিছা, এডাল পোন মাৰি। চোৱা, এতিয়া তোমালোকে কি দেখিছা? ইয়াতে তোমালোকে চোৱা কি দেখিছা? মাৰিডাল পানী আৰু বায়ুৰ সংযোগস্থলীত কি হৈছে? মাৰিডাল ভাঁজ লৈ থকাৰ দৰে হৈছে। নিশ্চয় তোমালোকে দেখিছা, পানী আৰু বায়ুৰ, ইয়াত বায়ু আৰু পানী আৰু বায়ুৰ সংযোগস্থলত এই মাৰিডালে এটা ভাঁজ লৈ আছে। মই আৰু দুটামান পৰিঘটনা তোমালোকক দেখাইছো। ইয়াতে মই এটা মুদ্ৰা দিছো। মুদ্ৰাটো তোমালোকে পাত্ৰটো, ইয়াৰ গভীৰতাটো তোমালোকে কম ল'বা। মুদ্ৰাটো মই তোমালোকে কৰি চাবা। মুদ্ৰাটো মই ইয়াতে দেখি আছো আৰু মই বাতিটো আৰু দাঙি দিছো। এনেকুৱাকে মই দাঙি দিছো যাতে মই মুদ্ৰাটো যাতে মোৰ চকুত নপৰে। এতিয়া মোৰ মুদ্ৰাটো চকুত নপৰা হ'ল আৰু এতিয়া মই পানী ঢালি দিম ইয়াত। এতিয়া মই পানী ঢালি দিছো। মই সম্পূৰ্ণ পানী ঢালি দিছো। এতিয়া মোৰ মুদ্ৰাটো চকুত পৰিছে। তাৰমানে অলপ আগতে কৈছিলো তোমালোকক যে এটা বাল্টিত তলিখন ওপৰলৈ উঠি আহে। এটা বাল্টিত যেতিয়া পানী থাকে তেতিয়া তুমি যেতিয়া চাইছিলা তলিখন ওপৰলৈ উঠি অহা দেখিছিলা। ইয়াতো কি হৈছে? তলিখন ওপৰলৈ উঠি অহা নিচিনা হৈছে আৰু ইয়াতে আমি এটা মুদ্ৰা দিছিলো, মুদ্ৰাটো ওপৰলৈ উঠি অহা নিচিনা হৈছে। মই আৰু এটা পৰিঘটনা তোমাক দেখাম। মই দেখাই আছো। এই পাত্ৰটো, এইটো কাছৰ পাত্ৰ আৰু এইটো আলু, হয়নে? এতিয়া এই আলুটো তোমালোকে দেখিছা কিমান ডাঙৰ? তোমালোকে দেখিছা, হয়নে? এতিয়া মই ডাঙৰ কৰিম, তোমালোকে চাবা। আলু মই ডাঙৰ কৰি আছো। এইটো এতিয়া মই ইয়াত মই পানী ঢালি দিছো। ডাঙৰ হৈছে নে? আলুটো ডাঙৰ হৈছে নে? ইয়াক এতিয়া আমি কেনেকুৱা দেখিছো? এই আলুটো আমি ডাঙৰ দেখিছো। তাৰ যিটো আচল আকাৰ আছিলে, এই আকাৰটোতকৈ আমি তাক যথেষ্টখিনি আমি ডাঙৰ দেখিছো। তোমালোকে এনেকে কৰি চাবা ঘৰত। তোমালোকে এইবিলাক তোমালোকে বাস্তৱ জীৱনত সদায় পায়ে থকা আৰু তোমালোকে হয়তো জনা নাছিলা এই পৰিঘটনাটোকনো কি বুলি কোৱা হয়, এইটোনো কি। তেতিয়াহ'লে মই তোমালোকক কথাটো কৈ দিওঁ যে এই পৰিঘটনাবিলাক কিয় হয়। এইটো হয় পোহৰৰ প্ৰতিসৰণ। তেতিয়াহ'লে আজি আমি তোমালোকক মই পাঠ পঢ়াম পোহৰৰ প্ৰতিসৰণ।
চোৱা পোহৰৰ প্ৰতিসৰণ। পোহৰৰ দ্ৰুতি সকলো মাধ্যমত একে নহয়। বায়ু মাধ্যমত যিটো পোহৰৰ দ্ৰুতি আৰু অন্য এটা মাধ্যমত তাৰ দ্ৰুতিটো কম হয় নাইবা বেছি হয়। গতিকে সকলো মাধ্যমত পোহৰৰ দ্ৰুতি একে নহয়। দুটা মাধ্যম যেতিয়া পৃথক পৃথক মাধ্যম হ'ব তাত কি হ'ব, পোহৰৰ দ্ৰুতিটো বেলেগ বেলেগ। গতিকে পোহৰ যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত প্ৰৱেশ কৰিব তেতিয়া দুই মাধ্যমৰ সন্ধিতলত পোহৰৰ গতিৰ দিশটোৰ পৰিৱৰ্তন হয়। এই পৰিঘটনাকে কোৱা হয় পোহৰৰ প্ৰতিসৰণ। আজি এটা কথা আমি গম পালো, তোমালোকে এটা কথা গম পালা যে পোহৰে যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত গতি কৰে তেতিয়াহ'লে পোহৰৰ গতিৰ দিশটো সৰলৰৈখিক যেন নালাগে, পোহৰৰ গতিৰ দিশটো পৰিৱৰ্তন হয় আৰু এই পৰিৱৰ্তনটোকে কোৱা হয় পোহৰৰ প্ৰতিসৰণ। এতিয়া যদি তুমি এখন আয়তীয় ঘনক আকাৰৰ যদি তুমি কাঁচৰ টুকুৰা এটা লোৱা তেতিয়াহ'লে তাতে কেনেধৰণৰ পোহৰে আৰু তাৰ মাজে যদি পোহৰ গতি কৰিব দিয়া তেতিয়াহ'লে কেনেধৰণে পোহৰটোৱে গতি কৰিব সেইটো মই তোমালোকক এটা চিত্ৰ আঁকি পেলাই মই দেখাই আছো। তোমালোকে তেতিয়া ভালদৰে বুজি পাবা। এইটো মই আয়ত আকাৰৰ মই আঁকিছো কাঁচৰ টুকুৰাটো। প্ৰকৃততে এইটো আয়তীয় ঘনক আকাৰৰ দীৰ্ঘস্থ উচ্চতা থাকিব। এনেকৈ এটা পোহৰৰ ৰশ্মি ইয়াতে আপতিত হৈছে। এইটো ক'ৰ পৰা আপতিত হৈছে? এইটো বায়ুৰ পৰা এইটো হ'ল কাঁচ মাধ্যমত আপতিত হৈছে কাঁচ। আকৌ এইটো বায়ু, এই মাধ্যমটো হ'ব বায়ু। এতিয়া এইটো মই দেখাইছো, এইটো আপতিত হৈছে। তেতিয়াহ'লে এই ৰশ্মিটোক কোৱা হয় আপতিত ৰশ্মি। ইয়াতে মই লম্ব এটা লাগি দিছো, এইডাল হ'ল অভিলম্ব। এইটো ৰশ্মি ইয়াৰ মাজেৰে পাৰ হৈ যাব, ইয়াত দ্ৰুতিটো বেলেগ, পোহৰৰ দ্ৰুতি বায়ুত বেলেগ আৰু কাঁচত বেলেগ। গতিকে ইয়াতে এনেকৈ গুচি যাব। তুমি এটা কথা লক্ষ্য কৰা, ই যাব লাগিছিল এনেকৈ, কিন্তু তেনেকৈ নগৈ পেলাই ই এইফালে গুচি আহিলে। ইয়াতে আকৌ এটা মই লম্ব আঁকিছো। ইয়াতে পোহৰৰ ৰশ্মিটো এইবাৰ কাঁচৰ পৰা আকৌ বায়ুলে গতি কৰিব, কিয়নো এইটোৰ ষষ্ঠ মাধ্যমত পোহৰে গতি কৰিব পাৰে। গতিকে ইয়াতে কি হ'ব, পোহৰৰ ৰশ্মিটো এনেকৈ গতি কৰিব। এতিয়া তোমালোকে ইয়াৰ নামকেইটা জানি লোৱা। এইটো আপতিত ৰশ্মি, এইটো প্ৰতিফলিত ৰশ্মি, আৰু এই ৰশ্মিটোক কোৱা হ'ব নিৰ্গত ৰশ্মি। এতিয়া এইটো আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মি কি হয়, সমান্তৰাল হয়। এইটো কথা জানি থৈ দিয়া। মই পৃথকে তোমালোকক দেখাইছো। ইয়াতে মই এখন এখন আয়তীয় ঘনক আকৃতিৰ কাঁচত মই দেখালো পোহৰটো কেনেকৈ বায়ুৰ পৰা আহি কাঁচত সোমাল, কাঁচৰ পৰা কেনেকৈ বায়ুলৈ গ'ল। এতিয়া মই পৃথককৈ দেখাইছো যে বায়ুৰ পৰা কাঁচ প্ৰৱেশ কৰিলে আৰু কাঁচৰ পৰা বায়ু প্ৰৱেশ কৰিলে কেনেধৰণৰ হয়, সেইখিনি মই অকণমান বিশদভাৱে মই আলোচনাটো কৰিছো। তোমালোকে চোৱা। বায়ু, কাঁচ। আমি এটা কথা জানো, বায়ু হ'ল লঘুতৰ মাধ্যম কাঁচৰ তুলনাত, আৰু কাঁচ হ'ল বায়ুৰ তুলনাত ঘনতৰ মাধ্যম। গতিকে বায়ুৰ পৰা যেতিয়া পোহৰৰ ৰশ্মি কাঁচত প্ৰৱেশ কৰিব অবিলম্বৰ কাষ চাপি যাব। তাৰমানে এটা লঘুতৰ মাধ্যমৰ পৰা এটা ঘনতৰ মাধ্যমত পোহৰে গতি কৰিলে পোহৰ অবিলম্বৰ কাষ চাপি যায়। এইবাৰ মই কাঁচৰ পৰা বায়ু প্ৰৱেশ কৰা দেখাম। কাঁচ, ইয়াতে মই লৈছো কাঁচ আৰু ইয়াত লৈছো বায়ু। কাঁচ হ'ল বায়ুৰ তুলনাত ঘনতৰ মাধ্যম আৰু বায়ু হ'ল কাঁচৰ তুলনাত লঘুতৰ মাধ্যম। গতিকে ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ পোহৰটোৱে গতি কৰিছে। ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ যদি গতি কৰে, ই যাব লাগিছিল এনেকৈ যাব লাগিছিল, কিন্তু নগৈ ই এনেকৈ গতি কৰিলে। তাৰমানে এটা কথা আমি গম পালো যে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ, মই ইয়াত লিখি লওঁ ৰবা, লঘুতৰ মাধ্যম, ঘনতৰ, ইয়াতে হ'ব ঘনতৰ, লঘুতৰ।
ইয়াতে তোমালোকে এটা কথা স্পষ্ট হলা যে গোটৰ মাধ্যমৰ পৰা যেতিয়া ঘনত্বৰ মাধ্যমলৈ পোহৰে গতি কৰে তেতিয়াহ'লে প্ৰতিফলিত ৰশ্মিটো অভিলম্বৰ কাষ চাপি যাব আৰু ঘনত্বৰ মাধ্যমৰ পৰা যেতিয়া লঘুত্বৰ মাধ্যমলৈ পোহৰে গতি কৰিব তেতিয়া প্ৰতিফলিত ৰশ্মিটো অভিলম্বৰ পৰা আঁতৰি যাব। এতিয়া এই কোণটোক কোৱা হয় আপতন কোণ আৰু এইটো কোৱা হয় প্ৰতিসৰণ কোণ। এইটো হ'ল আপতন কোণ, এইটো হ'ল প্ৰতিসৰণ কোণ। এতিয়া তোমালোকে প্ৰতিসৰণটোৰ সন্দৰ্ভত তোমালোকে কিছু জ্ঞান আহৰণ কৰিলা। এই প্ৰতিসৰণে সদায় দুটা নিয়ম মানি চলে। এই নিয়ম দুটা হ'ল প্ৰদত্ত মাধ্যম যুগল আৰু নিৰ্দিষ্ট দুই ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত ধ্ৰুৱক আৰু আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একেখন সমতলত থাকে। এতিয়া তোমালোকে মই আকৌ এবাৰ কৈছো, ইয়াৰ প্ৰতিসৰণৰ মই সূত্ৰটো আকৌ এবাৰ কৈছো যে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একেখন সমতলত থাকে। আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একেখন সমতলত থাকে আৰু নিৰ্দিষ্ট দুই আৰু প্ৰদত্ত মাধ্যম যুগল বুলি কওঁতে ইয়াতে ধৰা বায়ু দিয়া আছে, ইয়াতে ধৰা পাঁচ দিয়া আছে, কেতিয়াবা ইয়াতে ধৰা পানী দিয়া আছে, ইয়াতে ধৰা পাঁচ দিয়া আছে। গতিকে দুটা মাধ্যম থাকিব, এযোৰ মাধ্যম থাকিব। গতিকে প্ৰদত্ত মাধ্যম যুগল আৰু নিৰ্দিষ্ট ৰঙৰ পোহৰৰ বাবে ইয়াতে পোহৰটো কি ৰঙৰ সেইটো কথা ইয়াতে বিবেচনা হ'ব। প্ৰদত্ত মাধ্যম যুগল আৰু নিৰ্দিষ্ট ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত ধ্ৰুৱক। আপতন কোণটোক আইৰে নিৰ্দেশ কৰা হয় আৰু প্ৰতিসৰণ কোণটোক আৰেৰে নিৰ্দেশ কৰা হয়। ইয়াৰ চাইন, আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত ধ্ৰুৱক। এই ধ্ৰুৱকটোকে প্ৰতিসৰণাংক বুলি কোৱা হয়। এতিয়া আকৌ তোমালোকে এটা শব্দ পালা, প্ৰতিসৰণাংক। গতিকে এতিয়া তোমালোকে চোৱা প্ৰতিসৰণাংকনো কি। ইয়াতে তোমালোকে গম পালা আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাতটো ধ্ৰুৱক আৰু এই ধ্ৰুৱকটোৱে হ'ল কি প্ৰতিসৰণাংক। ইয়াক আমি পোহৰৰ দ্ৰুতিৰ পৰাও আমি এই প্ৰতিসৰণাংকৰ আমি সংজ্ঞা দিব পাৰো। পোহৰ যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰে, মই মাধ্যম দুটা ইয়াতে এটা যদি চিত্ৰ আঁকি লওঁ তোমালোকে বুজি পোৱাত বেছি সহজ হ'ব। ইয়াতে পোহৰ, এইটো মই 1 নম্বৰ মাধ্যম দিছো, 1 নং মাধ্যম, আৰু এইটো দিছো 2 নং মাধ্যম। পোহৰ এটাই ইয়াৰ পৰা এনেকৈ গতি কৰিছে আৰু ইয়াতে কোনটো ঘনত্বৰ কোনটো লঘুত্বৰ তাৰ ওপৰত ভিত্তি কৰি ই কি হ'ব, এনেকৈ প্ৰতিফলিত হ'ব। পোহৰ যেতিয়া 1 নং মাধ্যমৰ পৰা 2 নং মাধ্যমত এই পোহৰটোৱে গতি কৰিছে তেতিয়াহ'লে 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিসৰণাংকটো আমি এনেধৰণে ক'ম। ইয়াক এনেৰে নিৰ্দেশ কৰে n 2 নং মাধ্যমৰ প্ৰতিসৰণাংক কাৰ সাপেক্ষে, 1 নং মাধ্যমৰ সাপেক্ষে। ইয়াতে মই কৈছো 1 নম্বৰ মাধ্যমৰ পোহৰৰ দ্ৰুতি v1 আৰু 2 নং মাধ্যমৰ পোহৰৰ দ্ৰুতি v2, তেতিয়াহ'লে 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিসৰণাংক হ'ব v1 ডিভাইডেড বাই v2, এইটো পোহৰৰ দ্ৰুতি। আৰু যদি 2 নম্বৰ মাধ্যম সাপেক্ষে 1 নম্বৰ মাধ্যমৰ প্ৰতিসৰণাংক উলিয়াও তেতিয়াহ'লে আমি এনেকে লিখিম, 1 নম্বৰ মাধ্যমৰ প্ৰতিসৰণাংক উলিয়াম কাৰ সাপেক্ষে 2 নম্বৰ মাধ্যমৰ প্ৰতিসৰণাংক উলিয়াম, তেতিয়াহ'লে হ'ব কি v2 বাই 2 নং মাধ্যমত পোহৰৰ দ্ৰুতি আৰু 1 নং মাধ্যমত পোহৰৰ দ্ৰুতি। এইটো পোহৰৰ দ্ৰুতিৰ দ্বাৰা আমি প্ৰতিসৰণাংকটো আমি এনেধৰণে প্ৰকাশ কৰিব পাৰো। এতিয়া আমি যদি 1 নম্বৰ মাধ্যমটো, প্ৰথম মাধ্যমটো যদি 1 নম্বৰ মাধ্যমটো যদি শূন্য হয়, অৰ্থাৎ বায়ু হয়, শূন্য আৰু বায়ুৰ পোহৰৰ দ্ৰুতি যিহেতু প্ৰায় সমান, গতিকে আমি শূন্য বা বায়ু বুলি ক'ব পাৰো। গতিকে 1 নম্বৰ মাধ্যমটো যদি বায়ু হয় তেতিয়াহ'লে আমি কি বুলি ক'ব পাৰো, বায়ুৰ সাপেক্ষে কোনোবা এটা মাধ্যমৰ প্ৰতিসৰণাংক। তেতিয়াহ'লে আমি তাক কি বুলি ক'ম, যদি বায়ুৰ সাপেক্ষে আমি কোনোবা এটা মাধ্যমৰ প্ৰতিসৰণাংক উলিয়াওঁ তেতিয়া আমি ক'ম তাক পৰম প্ৰতিসৰণাংক। সেই মাধ্যমটোৰ পৰম প্ৰতিসৰণাংক বুলি কোৱা হয়। এতিয়া বায়ুত পোহৰৰ দ্ৰুতি তোমালোকে জানা, বায়ুত পোহৰৰ দ্ৰুতিটো আমি চিৰে নিৰ্দেশ কৰো, 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। বাৰু এইটো যিমানেই নহওক মই জাষ্ট এবাৰ তোমালোকক এইটো উনুকিয়াই দিছো, তোমালোকে আগৰ ক্লাছত পাই আহিছা
গতিকে এবাৰ মই কৈ দিছো যিয়ে নহওক যে বায়ুত পোহৰৰ ত্ৰুটি আৰু মাধ্যমত পোহৰৰ ত্ৰুটিৰ অনুপাতটোৱে হ'ব পৰম প্ৰতিসৰণাংক। ইয়াক কেতিয়াবা কেৱল প্ৰতিসৰণাংক বুলিও কোৱা হয়। তেতিয়াহ'লে তোমালোকে চোৱা মাধ্যমটোৰ প্ৰতিসৰণাংক যিটো পৰম প্ৰতিসৰণাংক এন এমেৰে নিৰ্দেশ কৰা হয় আৰু ইয়াক চি হ'ল বায়ুত পোহৰৰ ত্ৰুটি আৰু ভি হ'ল মাধ্যমটোত পোহৰৰ ত্ৰুটি। এতিয়া তোমালোকক কোৱা হ'ব যে কেতিয়াবা কোৱা হ'ব যে কাছৰ প্ৰতিসৰণাংক 1.5 বা তেনেকৈ কিবা এটা মাধ্যমৰ প্ৰতিসৰণাংক 1.33 ইয়াৰ অৰ্থ কি? তেতিয়াহ'লে তুমি ক'ব লাগিব যে ধৰি লোৱা কোৱা আছে কিবা এটা মাধ্যমৰ সাপেক্ষে এটা প্ৰতিসৰণাংক এটা মাধ্যমৰ প্ৰতিসৰণাংক ধৰা কৈছে 1.53 কিন্তু তুমি ক'ব লাগিব যে বায়ুত পোহৰৰ ত্ৰুটি আৰু মাধ্যমটোত পোহৰৰ ত্ৰুটিৰ অনুপাত বায়ুত পোহৰৰ ত্ৰুটি আৰু মাধ্যমটোত পোহৰৰ ত্ৰুটিৰ অনুপাত 1.53। আকৌ যদি তোমাক কোৱা হয় যে হীৰাৰ প্ৰতিসৰণাংক 2.42 ইয়াৰ অৰ্থ কি বুজাই লিখা, তেতিয়া তুমি ক'ব লাগিব যে এনেকৈ কৈছে ধৰা 2.42 হীৰাৰ প্ৰতিসৰণাংক 2.42 তাৰমানে কি ইয়াৰ প্ৰতিসৰণাংক বুলি কওঁতে এইটো পৰম প্ৰতিসৰণাংক মাধ্যমটোৰ প্ৰতিসৰণাংক তাৰমানে কি বায়ুত পোহৰৰ ত্ৰুটি আৰু হীৰাত পোহৰৰ ত্ৰুটি তাৰ অনুপাতটো হ'ব 2.42। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে এই প্ৰতিসৰণাংকৰ সন্দৰ্ভতো আজি গম পালা আৰু পোহৰৰ প্ৰতিসৰণটো তোমালোকে স্পষ্টকে আজি বুজি পালা। তেতিয়াহ'লে তোমালোকে পাঠটি ভালদৰে বুজিছা বুলি মই ধৰি ললো আৰু তোমালোকে ঘৰত ভালদৰে পঢ়িবা আৰু নেক্সট আমি ইয়াৰ পিছৰ এই পৰৱৰ্তী পাঠলৈ আমি আহিম। ছাত্ৰ ছাত্ৰীসকল আজিলৈ আমি আমাৰ পাঠদান ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।